বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ডিব্ৰুগড়লৈ গৈ আছোঁ। ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ, শেষলৈকে চাই থাকক। এয়া আমাৰ গাঁও মাজেদি ডিব্ৰুগড়লৈ গৈ আছোঁ। হাতীকণাই মধ্য ইংৰাজী বিদ্যালয় বহুত পুৰণা বিদ্যালয়। গোটেই অসমৰ ভিতৰত যেনেকৈ ডিব্ৰুগড়ত চাহ বেছিকৈ উৎপাদন হয়, ঠিক তেনেকৈয়ে ডিব্ৰুগড় জিলাৰ ভিতৰত চাবুৱাতে চাহ উৎপাদন বেছি হয়। আমাৰ গাঁওখন চাহ বাগানেৰে ভৰা। এই চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। এয়া মোহনবাৰী চাৰিআলি। সোঁফালে 1 কিলোমিটাৰমান গ'লেই আপোনালোকে পাব মোহনবাৰী এয়াৰপৰ্ট, আৰু বাওঁফালে গ'লে আপোনালোকে পাব দিকম, চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, মানে আৰু এটা তিনিআলি আছে তাত।
নালিয়াপুল এইফালে সোমাই গ'লেই কানৈ কলেজ MDK কলেজ কানৈ কমাৰ্চ কলেজ চেণ্ট মেৰিজ গোটেইখিনি স্কুল কলেজ পোৱা যায় বলক এইফালে গৈ আমি থানা চাৰিআলিত ওলামগৈ বন্ধুসকল থানা চাৰিআলি আহি পালোহি ছাছপেন্সটো এতিয়া ভাঙি নিদিও অলপ দেৰি পাছত নিজেই গম পাব আপোনালোকে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব আহি পালোহি আমাৰ লক্ষ্যস্থান সোহম কমপ্লেক্স এতিয়া আমি ভিতৰলৈ যাওঁ ছাছপেন্সটো ভাঙি দিলোঁ দেই লোকেল উৎপাত চাই ওলাই আহি আছোঁ মজা আছিল মানে চিৰিয়াই নামিল ভাল লাগিলে বহুত দিনৰ মূৰত ন মজা মজা হেৰি হৈছে টাইমটো মিলালেও সিহঁতে কেইটা ক'ত গ'ল লোকেল উৎপাত চাই আমি কাঞ্চনজংঘাত গৈ আছোঁ 5:30 বাজি পাৰ হ'ল কাঞ্চনজংঘা পাওঁতে সন্ধিয়াই হ'ব চাগে ৰাতি কাঞ্চনজংঘা আল্টিমেট ভিউ এয়া কাঞ্চনজংঘালৈ সোমাই গৈছোঁ আৰে বৰ পিছল দেখোন বালি দি থৈছে বিৰাট পিছল খানা খাই উঠিলোঁ কাঞ্চনজংঘা ফ্লটিং ৰেষ্টুৰেণ্টখন ওচৰৰ পৰা দেখুৱাই দিবলৈ আজি মোৰেই দুৰ্ভাগ্য নাওখনত উঠা নহ'ল দেৰি হৈ গ'ল
মাৰিছোঁ দিয়া হ'ব মাৰিছোঁ মোৰটোতে মাৰিছোঁ ভাৰতৰ একমাত্ৰ ডাঙৰ ফ্ল'টিং ৰেষ্টুৰেণ্ট আমাৰ বগীবিলত। আপোনালোকে বগীবিল দলং পাৰ হৈ গ'লে এবাৰ সোমাই যাব পাৰিব। কিমানকৈ ল'লে? 30 টকা হা 30 টকা গৌতম বৰদলৈ দাক ধন্যবাদ জনাইছোঁ বগীবিলৰ পাৰটো ইমান সুন্দৰ কৰি তোলা। এইকেইটা পোৱালি কবি দিছা এইটো লোৱা নি বাকী দিম কিমান আছে টোটেল? অঁ পোৱালিও আছে। আজিৰ ভিডিঅ'টো ইমানেই। তো অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈ শুভৰাত্ৰি, ধন্যবাদ।